গুড ইভিনিং ফ্ৰেণ্ডছ, আপোনালোকক সকলোকে মোৰ চেনেলটিলৈ পুনৰবাৰ স্বাগতম জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। আজি আমি যাবলৈ ওলাইছোঁ ভাগৱত পাঠলৈ। নামঘৰ তাত মানে ওচৰৰে নামঘৰ ভাগৱত পাঠ আছে, তো আমি তালৈকে যাবলৈ ওলাইছোঁ। এয়া মই বেটা আৰু এয়া মোৰ বোৱাৰী, তো আমি তিনিটা যাম, মানে হাজবেণ্ড গ'ল আৰু তো আমি এতিয়া ওলাই ৰেডি হৈ আছোঁ। টমটমত যাব লাগিব, অকণমান দূৰ হয়, গতিকে তাত গৈ পাই লওঁ আৰু আপোনালোকক পুনৰ লগ পাই আছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যিসকল নিউ ভিউৱাৰ্ছ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব, যাতে মোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে আগতীয়াকৈ পাই থাকে। তো ব'লক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া আমি আহি পাইছোঁহি নামঘৰৰ মোৰ পুৰণ ভাগ। হৈ গ'ল নেকি? ভিডিঅ' কৰি দিবি। দুয়োফালে চাকি জ্বলাই থৈছে, ৰাস্তাটো ইমান ধুনীয়া লাগিছে। বলকচোন এতিয়া আমি ভিতৰলৈ গৈ থাকোঁ। এয়া এইখিনিতে আছে সেৱা কেন্দ্ৰ, চাকি ল'বৰ কাৰণে সুবিধা কৰি থৈছে, আৰু এইফালে আছে ভোজন কক্ষ। এতিয়া আমি ইয়াতে চাকি লৈ ল'ম। এয়া হাজবেণ্ডে চাকি লৈ আছে আৰু মই এফালৰ পৰা ভিডিঅ' কৰি আছোঁ দেই। ধন কিশুনু শুনা দেৱ গহন নিজ নিকৃষণ জনৰ এই মহাধ দেৱ কৃষি চবে দেৱে কৃষ্ণ কাৰন্তৰ বিপক্ষী কৰি তান হেন জানি কি হক জীৱ জগনাম জনক পৰে দুখ নেদে খুৱাৰ কঠিলে নপাইলে কণয় তিৰস্কাৰ মুখে হৰিষ কৰে যতন মান পাই মোৰ মনে কিঞ্চিতকো ইচ্ছা তাক নাই। তুমি হব জন ময়ূ অল্পজনে আহি বুলিলা বচন অহুৱা যদি দুখ ভূতভূ কৰিবা লগে পাছে যেন জুৱাই হকো মোৰ কৰ্ম ভাগে কৰিও কৰংগ শংকা নকৰিবা মনে ইটো কোন কাৰ্যে মই খাদে বুৰে খনে আন কাৰ্য বোলা যত সুধিবু সকলে যতে মনে কৰো ধনে জনে প্ৰাণে বলে কণি গতি শুনা শুভ দূৰূপে কাৰ কৰতি দেৱগণে বলিবা ভৈলত পুহিত
হৰিলত কৰ্মদেন গুৰুৰ বিহিত লক্ষ্য পালা হুৰপতি কৃষ্ণপকা দেউলে তুলিল দুগতি বহুত গীতে দিলা বিশ্বৰূপক পতি কৃষ্ণপকা দেউল জগতৰ হিতি ঐ হেন শুনি পৰীক্ষিত হুক সুধনন্ত শুনিও বন্ধুব হুক মহাদেৱ তুমি বিনে মোৰ পান বন্ধু নাহিয়ান কৰাই আমি চাকি দি আহিলোঁ আৰু এতিয়া চাহ খাবলৈ আহিছোঁ। আজি আমাৰ এয়া চাহ দিছে, এতিয়া চাহ খাই লওঁ। ইয়াত মই অভাৰ ভইচ দিব লাগিব। নামঘৰৰ ভিতৰ ভাগ চাওকচোন কিমান ধুনীয়াকৈ নৈমিষাৰণ্য সজাই থৈছে, দেখি খুব সুন্দৰ লাগিছে। আৰু ইফালে দুজন পাঠকে পাঠ কৰি আছে। তোমারা শরণ ভজন খোঁজিব গৃহতে ভুলা যাহার অজ্ঞান সংসার যথেষ্ট ভকতৰ সমাগম হৈছে, দেখি ভাল লাগিছে। সকলোৱে ভাগৱত শ্ৰৱণ কৰিবলৈ আহিছে। तुम्हारा এতিয়া আমি আহিছোঁ ভোজন কক্ষলৈ। এতিয়া আমি ইয়াতে বইল ভাত খাই লওঁ আৰু দেই। কালি মোৰ ভিডিঅ'টো শেষ কৰিবলৈ নহ'ল আৰু ভাবিছোঁ আজি এনেদৰে ভিডিঅ'টো শেষ কৰি দিওঁ। কালি আহি পাওঁতে বহুত ৰাতি হৈ গ'ল, গতিকে ভিডিঅ'টো শেষ নকৰিলোঁ আৰু আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে আৰু আপোনালোকে মোক বহুত বহুত মৰম দিব আৰু আশীৰ্বাদ কৰিব, যাতে এনেদৰে আগলৈ ভিডিঅ' দি যাব পাৰোঁ আৰু নতুন এটা ভিডিঅ'ত পুনৰ লগ পাম। তো আজিলৈ ইমানতে, বাই বাই।